করোনার হতে আমি বুঝাবুঝিত উপনীত হলো সপ্তাহত 5 দিন আমি ফুৰিম আৰু বাকি 2 দিন করোনায় ফুৰিব ওয়েল ফ্রেন্ড লকডাউনৰ এইটো নিয়ম মই বুজি পোৱা নাই আৰু কোনো বুজি পোৱা নাই ওয়েলকাম টু দিস নিউ ভিডিও আজিও আমি চাম ফেসবুক হোয়াটসঅ্যাপ আৰু বিভিন্ন সোশ্যাল মিডিয়াত অসমীয়া মানুহে পোষ্ট কৰা কিছুমান অতি ফানি আৰু হাঁহি উঠা কমেন্ট যদি আপোনালোকৰ ভিডিওটো চাই হাঁহি উঠে দেন লাইক কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আহক ভিডিওটো আৰম্ভ কৰোঁ বিয়া এখনলৈ মাতি নিমন্ত্ৰণী পত্ৰখন দিলে কিন্তু শেষত লিখা আছে ষ্টে হোম ষ্টে সেফ এটা খাবলৈ মাটি থৈ গ'ল না নাযাবলৈ হুকিয়ে থৈ গ'ল বাৰু বিয়াৰ পাছত এনেকুৱা এখন ফটো উঠাৰ মন আছে #সপোন ওকে সো এনেকুৱা ফটো সকলো এখন উঠা উচিত মই বিয়াৰ পিছত ৰাকুদাৰ এটা মিউজিক ভিডিঅ'তে কমেণ্ট দিছে এ মেন ৱাজ ফাইটিং উইথ হিজ ডেথ আই প্লেড দিছ ছং এণ্ড হি পাছড এৱে ইজিলি My friend was in coma for 6 years. He suddenly woke up to turn this song off. Well, এইবিলাক কমেণ্ট বেয়া গানত দিয়া হয় in general, but this one is something else. The song was You Are a Doctor, I Am a Driver. So this guy comments, I sold this to my doctor, now he is a driver. ছোৱালীবোৰে যে চুলি ষ্ট্ৰেইট কৰাৰ পাছত এক্সট্ৰা এটিটিউড এটা দেখায় সেইটো বিউটি পাৰ্লাৰখনতে দি পঠায় নেকি বাৰু আগত পাৰ্লাৰ স্পেলিংটো শুদ্ধকৈ লিখি লোৱা ভণ্টি তাৰ পিছত ট্ৰল দিবা অৰ্ণৱ মামা অৰ্ণৱ মামা অসমৰ বানপানীৰ কথা শুনিছানে নাই যদিও পোষ্টটো ফানি টু বি অনেষ্ট দিছ ইজ এ ভেৰি চিৰিয়াছ মেটাৰ গাইজ কাৰণ নান অফ দ্য নেশ্যনেল মিডিয়া ইজ একচুৱেলি ডুইং এনি এক্সপ'জাৰ টু দিছ মেটাৰ কাইণ্ড অফ ইগন'ৰিং দ্য ফেক্ট ডেট আছামিজ পিপল আৰ ছাফাৰিং ইন such a natural disaster and a lot of people are suffering to be honest and as the national media is not doing its job properly we should actually try to let people know more people know what is actually happening in Assam and help might reach to the people in need. Thanks for the 1 million guys. COVID-19 well COVID-19 also crossed 1 million mera more ek subscriber koi dia please let's eto comment subscribe koi dia please জীৱনত প্ৰথমবাৰ দেখিলোঁ ইংৰাজীত প্ৰশ্ন আৰু উত্তৰ একেই হ'ল প্ৰশ্ন হু ডিক্লেয়াৰ্ড কৰোনা এজ পেণ্ডেমিক উত্তৰ হু ডিক্লেয়াৰ্ড কৰোনা এজ পেণ্ডেমিক অ'কে দিছ পষ্ট ইজ গুড হঠাৎ বিচনাখন কঁপি উঠা যেন পালোঁ ভাবিলোঁ ভূমিকম্প চাগে কিন্তু নহয় সুৰংগৰ কাম চলি আছে যে সেইকাৰণে এনেকুৱা হৈছে অ'কে সুৰংগৰ ৰিলেটেড পষ্টবিলাক বহুত বেছি হৈছে ফেচবুকত বহুত মানুহে ট্ৰল দিছে এণ্ড ভাল কথা তোমালোকে ট্ৰল দিয়া এণ্ড আই উইল বি টেকিং স্ক্ৰীনশ্বটছ protect yourself and your loved ones going out going in okay I won't say anything about this one কালি সন্ধিয়া অলপ বেছিকৈ খং উঠাত প্ৰথমবাৰৰ বাবে পত্নীৰ গালত এক চৰ লগাই দিছিলোঁ wait what আৰু তাই ভাত নোখোৱাকৈ শুই থাকিল মাতবোল বন্ধ আজি ৰাতিপুৱা তাইৰ খং অভিমান ভাঙিবলৈ বুলি ওচৰলৈ গৈ আৱেগবিহ্বল কণ্ঠৰে মই যাক ভাল পোৱা হয় তেওঁকে চৰ মাৰিব পৰা যায় শুন গতিকে মই তোমাক বছ কথা শেষ নহওঁতে লগালগ তাই মোৰ গালত 2 চৰ মাৰি মই কি আপোনাক ভাল নাপাওঁ বুলি ভাবিছে নেকি বহুত বেছি ভাল পাওঁ মই জানে অ'কে তো ফাৰ্ষ্ট পাৰ্টটো মনে ওলাইছিল অ'কে হোৱাট পোষ্টটো ভালফালে গৈ থকা নাই বাট এণ্ডিং ৱাজ প্ৰিটি কুল এণ্ড নাইচ পোষ্ট আসাম পুলিচ এটা পোষ্ট লিখিছে ছ'চিয়েল ডিষ্টেন্সিং কেন ছেভ লাইভছ और एज शाहरुख खान वुड से कभी कभी पास आने के लिए कुछ दूर जाना पड़ता है दूर जाके पास आने वालों को बाजीगर कहते हैं stay 6 feet apart and be a बाजीगर #social distancing #India fights corona and this photo was tagged with this बस इतना सा डिस्टेंस रखना है #social distancing okay this post was savage I guess sabhas dile Dimpu Borua's video if he removes hello dosto and mane okay not like that he makes a very decent content I guess and he's one of the most subscribed YouTuber of Assam I guess so he's a good YouTuber but the post is actually funny yes I am a girl but I don't wear these clothes तेरे legs में भालू जैसे बाल है इसमें हमारी क्या गलती ভাৰতত নিষিদ্ধ হ'ব পাৰে জনপ্ৰিয় মোবাইল গেম PUBG বন্ধ কৰাৰ আগতে আমাক গাৰ্লফ্ৰেণ্ডৰ ব্যৱস্থা কৰি দিবলৈ চুচুৰিপা কৰি অনুৰোধ জনালোঁ all the single boys no not like that not only single boys plays PUBG there are many boys okay you got the point and this girl replies TikTok বন্ধ কৰোঁতে আমাক BF4 যোগাৰ কৰি দিছিল নেকি okay nice reply girl okay আজিলে বস ইমানে আপোনালোকৰ যদি ভিডিওটো ভাল লাগিলে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং টিল দ্যাট ইমানখিনিলৈকে যেতিয়া পালে ইয়াৰ আগতে আৰু এটা ভিডিও আছে এনে ধৰণৰ পোষ্টৰ লগতে সেইটো আপোনালোকে চাব পাৰে থ্যাংক ইউ ভেৰি মাছ গাইজ